ডেকাক বেপাৰী বুলি ভাবছি মানুহগিলা খানে পানী মাৰা 2 লাখ পুৰণ কথা আছে বিছনাৰ পৰাই জাষ্ট নামছোঁ বিছনাৰ পৰা নামলোঁ কেনেকুৱা জানে তামাম ঠাণ্ডা লাগে গম পাইছিনে এই ঠাণ্ডাখনত তাৰমানে এইটোৱে বৰ দিগদাৰ বাকী চব এনেই একো নাই কিন্তু সেইটো এটাই কাৰণে অলপ আৰু এতিয়া বলকচোন এতিয়া ঠাণ্ডা লাগলেওতো উপায় নাই যাবই লাগিব কাৰণ কি কাম বহুত আছে আজি কৰিব লগা কাম বহুত আছে বিশেষকৈ কি কৰিব আৰু বহুত মানে কি ক'ম কামৰ তাৰমানে আদি অন্ত নাই এই বা ক'ত যাব লাগিব শাহুৰিক থ'ব যাব লাগিব এইবিলাক বহুত কাম আছে সেইকাৰণে আমি যাই থাকোঁ তাৰপিছত আহি পেলাই ডেকা আহি আছে ডেকাক দুখে আছোঁ তাৰপিছত মোক তাৰমানে গিলান ব্লগ চক মানে অভ্যাস নাই নে মোক দেখা পালে হাঁহে মানুহে হাঁহিলেও উপায় নাই দুয়োটাই গোটেই হেৰি চাওঁ দিছে কি বা কৈ দি আছে কাৰ লগত কথা পাতি আছে দেখ হ'ব দেখ গুড মৰ্নিং সকলোকে আজি দেখিছেই আজি কিছুমান নতুন মানুহ আপোনালোকে দেখা পাব আমি এতিয়া এইটো বিপুল খুৰা নমস্কাৰ আমি এতিয়া যাই আছোঁ গম পাইছে আজি আৰু উৰুকা বিশেষ ক'ব নালাগে জিতুল যাব উপেন যাব আৰু আজি বিপুল দা আৰু কমলক লগ পাব এটা আমাৰ বহুত মৰমৰ ল'ৰা আমি যাই আছোঁ জিতুল দাৰ ঘৰলৈকে আৰু চবকে মাঘ বিহুৰ উৰুকাৰ ওলগ জনালোঁ আজি দিনটো চবৰে ভালে ভালে যাওক ঠিক আছে জিতুলে কিজানি সিফালে ব্লগ বনাই আছে মই যাই লওঁ জিতুলক লগ পামেই আৰু এভৰিবডি বজাৰ যাব ৰেডি মনা চনা লৈ পুৰা একদম ৰেডি হৈ গ'লো এতিয়া যাই আছোঁ বজাৰত অ'ৰে মাই কি খবৰ হেপী বিহু আমাক কাম কৰি আছা নেকি চেংৰা আহিছে আগতকৈ হেপী বিহু দেখ তাৰ মাইদি গ'লো তামাক লগ পালোঁ অলপ ফূৰ্তি কৰিলোঁ তামচা এতিয়া যাই আছোঁ ডেকা ৰখি আছে নহ'লে ডেকা অলপ লাহে মচি ৰ'বা এই ৰাইজ হাঁহে মোক মানুহ অ' বৌ দে ভাল আছে নে ভালে আছ দে এতিয়া বিহু বুলি আমি অলপ ওলা চচপা চকুত ফোন কৰা কমল ই দেখোন যাম বুলি কৈছি ঘৰত অকণমান যাম বুলি কৈছিল দেখোন মোৰ মা লাগিছে মানে এইবিলাক কাছকাটা বজাৰত আমি এণ্ট্ৰি কৰিলোঁ কিন্তু ডেকাই ৰাখি দিছিল গাড়ীখন ইয়াতে কিন্তু ইয়াতে ডেকা এই চাইছোঁ বাইদেউ বেয়াকৈ গালি নাপাব কাকো বেয়াকৈ গালি নাপাব আজি বিহু গাব ভাবিলে জোনা উপচি পৰে সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ এবাৰ কাষৰলে দিঠকত মেলা
আহিবলে সপোনত আহা এবাৰ কাষৰলে অংগৰাগ পাপাৰ নিচিনা হবা নোৱাৰো নিচিনা উল্কা জুবিনদাৰ নিচিনাতো আৰু হবা নোৱাৰো গাড়ী গাড়ী চাকে ভাল লাগে আৰু ডেকাক বেপাৰী বুলি ভাবছি মানুহগিলা খানে ঠিক আছে সদায় ডেকা বেচা বিলাহী ন ল'ব লগা আছে আৰু মটৰ বজাৰ বহুত কৰিলোঁ কিন্তু মই তিয়হ তোলো দাদা তিয়হ নাই ন বেনকা মই তিয়হ তোলো আকৌ হা বজাৰৰ দাম বহুত ভাল মটৰ বহুত দিছোঁ মটৰ তিয়হ দাদা মটৰ কেনেকৈ দিছি মটৰ কিলো কম নাই আধা কেজি 30 যাব না হা দি আধা কেজি দিছোঁ আৰু টিয়া দি কেনে কিলো কেনে তেওঁৰো 40 কিলো তিয়া আধা কেজি দি 1 কেজি দিয়ে এতিয়া ভাল দি 40 বজাৰখানি কৰি লওঁ কৰি পিছত দুখাই আছোঁ এতিয়া এটা মোবাইল চোবাইল এনেকৈ উলিয়াই থাকিব ভাল নালাগে নে বজাৰখানি কৰি লওঁ তাৰপিছত আমি আকৌ গাড়ীত যাই পেলাই দুখাই আছোঁ এতিয়া মানুহগিলাখান তাৰমানে ভাগা ভাগি আহি গ'ল ডেকা গ'ল কোনোবা এটা ঠাইত মই আহিলোঁ কোনোবা এটা ঠাইত হেৰি গ'ল বিপুলকা গ'ল কোনোবা এটা ঠাইত দেখ বজাৰ চজাৰ কৰি লওঁ তাৰপিছত আমি কি বজাৰ কৰিলোঁ দুখাই আছোঁ আপোনালোক বজাৰ চজাৰ আমাৰ প্ৰায় পূৰা ৰেডি পূৰা বহুত বজাৰ কৰিলোঁ আৰু বজাৰৰ মাজে মাজে আমি ভিডিঅ' কৰি আছোঁ আৰু কৰাও নাই কাৰণ কি মানুহগিলাখান দেখিলে ভাবে কি হাও আহি গ'ল লকাৰ হা কিন্তু সেইগিলাখান ক'ত থাকক একো নাই কিন্তু মেইন বস্তু হ'ল আমাৰ বজাৰ ৰেডি আমাৰ বজাৰ ৰেডি প্ৰায় মোটামুটি আৰু 8 ট্ৰাক নহ'লেও আধা ট্ৰাক হ'লেও হৈছে মাছ মাংস এইগিলাখান লৈ পেলাই পূৰা আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি যাম ঘৰলৈ ঘৰত যাই পেলাই আকৌ প্ৰগ্ৰেম আছে কি দাম ইমান কম দাম ইয়াতে আমাৰ এতিয়া বৰ্তমান মাছ মাংসত আদাৰ উনহানি দিছোঁ লগতে আমাৰ যাওঁতে আধামান পাৱাৰ দিছোঁ আৰু হৈ যাব আৰু খাব পাৰা মই লাই শাক চাই শাক লৈছোঁ গাহৰি দিয়া বনাব লাগিব ধুনীয়াকৈ পূৰা বিন্দাছ মাৰি দিব লাগিব গাহৰি মাৰা নাই গাহৰি পেনকে লৈছোঁ মই চুনি লৈ গাহৰি এই গাহৰি এটা মাৰা দেখা পালোঁ মোৰ মনটোই বেয়া লাগি গৈছে আমাৰে দিকো বেছি হা গাহৰিটো আমাৰে দিকো বেছি নমৰে গাহৰি সস্তাই নমৰে গাহৰি এই ঘৰত যাই অলপ ফ্ৰেছ হয় গৰম ধৰিছে গোটাইবাৰ আমি এতিয়া ফলৰুৱা চানবে যাই আছোঁ চাৰিআলি যাব লাগিছিল ন চাৰিআলিত যাব লাগে চালি বজাৰত থৈ যাওঁ নেকি নে কি আৰু আহিবি দিয়ে সোমোৱাৰ পিছত আৰু যদি যো একেবাৰে হৈ যাম এতিয়া চকত যি আছে বস্তু খানি অলপ সেইটো কৈছোঁ এতিয়া বাজিলো আমি ঘৰলৈকে যাই লওঁ দিয়ক নে কি
আৰু মনে মনে কিবা কয় কওঁ 12টা বাজি গেল আৰু আহিব পাৰবি কি কওঁ আগেৰি গৈছো বা নহয় একেবাৰে যাওঁ চাৰিলি হা সেইকাৰণে কৈছোঁ নাই আহিবি নেকি আৰু দেখ বাৰু তললৈকে যাই ৰাইজ ভাত চাত খাই ল'লোঁ ভাত চাত খাই পেলাই এতিয়া অলপমান ভেলাঘৰৰ তললৈকে যাওঁ ভেলাঘৰৰ তলতে অলপমান কামত লাগি ভাগি এতিয়াও মানে এনে খাব গ'লে ভাল নহ'ব না যেনে অলপ কাম চাম কৰি পেলাই লাগি ভাগি দিওঁ তাৰে পিছত আমাৰ এই বৰ্ধিত আহি আছে পৃথিৱী বৰ্ধিত হেপী বিহু বৰ্ধিত ইফালে ঘৰ তই দেখা পোৱা নাই ৰ'দ পৰি আছে না সেইকাৰণে তই দেখা পোৱা নাই বৰ্ধিত ডাঙৰ জীৱনত থাকি যাবি দেখ যাই লওক মন্দিৰক লাগি মানুহ চানুহগিলাখান আছিয়ে চব আছি এতিয়া হাঁহ চাহ অলপ বাচা চাচুটো কাম কৰিব লগা আছে বাচা চাচুটো কাম চামখিনি কৰি লওঁ তাৰে পিছত মই আপোনালোকক তাতে দেখুৱাই আছোঁ নি পেলাই কেনেকুৱা কি হয় আৰু মই কওঁ আপোনালোকক বহুত শুভেচ্ছা থাকিল ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু ভালে থাকক কুশলে থাকক চবেই ধুনীয়াকৈ থাকক ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক কিনে ইয়াতে আৰু দেখ যাই লওক তাকে লাগি তাতে যাই পেলাই দেখুৱাই আছোঁ ভেলাঘৰ পালোৱে ৰ'ব দেখুৱাই দিয়া দুই এষাৰ কৈ দিয়া এই ভোগালী বিহু বুলি আমি ইয়াত হাতী উদযাপন কৰিম এইবিলাক গেল যাব তই চাই ন চিকো কৈ দি ভালকে কৈ দি হাতটো আমি দাউৰি দিছোঁ আমি হাঁহ চাহ আমি পুৰা বিন্দাছ ধৰিলোঁ চিকু মই আৰু প্ৰীতমে দাউৰি ধৰিব লগা হ'ল হাঁহ হাত উচিলেই চাওঁতে গুড ইভিনিঙে হ'ল এতিয়া মই আহি আছোঁ আমাৰ জিতুলহঁতৰ তাতে আপোনালোকক দেখাই আছোঁ জিতুলহঁতৰ পৰিৱেশ সি বোলে মাংস কাটি আছে হ'ল তাতে এইমাত্ৰ মোক ফোন কৰিছে মই আপোনালোকক দেখাই আছোঁ জিতুলহঁতৰ বেলেগত চাই ল'ব দেই বোলা খোজকাঢ়া আমি আহি পালোঁ মই আহি পালোঁ আৰু এইটো জিতুলহঁতৰ পিছফালে বেলেগৰ বঢ়িয়া আমাৰ কাম চলি আছে কাম চাম লাগি আৰু এইটো আমাৰ একদম সুন্দৰ ৰাস্তা বহুত স্মৃতি আছে কেতিয়াবা কম আপোনালোকক এই স্মৃতিটোৰ কথা এই জিতুলৰ ল'ৰা আমাক এৰি সি আগে গুচি গ'ল পাত্তা দিয়া নাই হেল্ল' বুলি কৈ দিয়া হেল্ল' এনেকুৱা হেল্ল' এনেকৈ কৈ দিয়া ঠিক আছে দিয়ক আমি যাই আছোঁ অলপ পিছতে এতিয়া লগ হ'ম উপেন গাছেত দেখি এতিয়া মেইন কেছ কি হৈছে জানানে এতিয়া তাৰমানে এতিয়া ডেকাহঁতৰ কথা বেলেগ ডেকাহঁতে কাম নকৰিলেও হয় মানুহে 60মান মানুহ আমাৰ আৰু চিৰি চলি গোটা মৰা খাওঁ হয় না খালি তাৰমানে এতিয়া কাম নকৰি দিলি এহঁতৰ ৰাইজ মোটামুটি 100মান মানুহ আছে হাঁহ উঠে 5টা ক'ত 5টা 15টা হাঁহ 200 আৰু 200 পথা আমাৰ হৈছে 60টা মানুহ আমাৰ 60টা মানুহ আমাৰ হৈছে পথা 8টা আৰু হাঁহ 7টা ঠিক আছে বাৰু গধূলি সূৰ্যটো ডুবি লওক তেতিয়া মানুহবিলাক ফৰ্মতে আহিব ভাগিনী বোলে হেৰি লৈছি মাটি তলৰ আলু
চবকো যাই গেছি দেই চবকে আর বাচ্চি বঢ়িয়া ধুনীয়া 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 বঢ়িয়া বঢ়িয়া ও লগা দে একবাৰ লগা দে বৌ আজিকো দুই এষাৰ কৈ দি কিনে কৈ দি বঢ়িয়া মজা সুন্দৰ 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 আরে কৈ দে ভোগালী বিহুৰ শুভেচ্ছা থাকিল শুভেচ্ছা থাকিল ঠিক আছে বঢ়িয়া মজা কি কাকুলি নাহিল ন দে আৰু উপায়টো নাই কিবা এটা পালে কিবা এটা হেৰাবই লাগিব জীৱনত বঢ়িয়া আমাৰ বহি গেছি সদ্যা কানি বৌ দে বঢ়িয়া চব এই নিৰ্মল কোন মাল তুমি হৈ গেলি ন মানুহটো মাকন আছে নমস্কাৰ এটা দি নমস্কাৰ দি দে কুটু কৈ দিয়া হেপী বিহু বুলি আও গীত বাবু ভাত খালা কেনে পালা মজা দে দিয়া দিয়া বঢ়িয়া ৰ'ব খাৱাত মনোযোগ দি বেলেগ দিয়াটো বাদ দি আৰু বৈ দুই এষাৰ কিবা কৈ দি ভোগালী বিহুৰ বিষয়ে নাজানি হ'ব হেপী বিহু বৰমাই ধুনুমাই চাই পেলাই হৰি বল ধুনুমাই দে হেপী বিহু ভাত চাত খাই ল'লোঁ চবে ভাত চাত খালা ভাত চাত খাই পেলাই এতিয়া তাৰমানে ঘৰত যাব ওলছোঁ আৰু ঘৰত মানে কি আৰু হেৰিত বিহুত হেৰি থাকিব লাগিব তাতে ভেলাঘৰ তলত থাকিব লাগিব এইটো থাকিলেও দেখ আৰু কি কৰিব ৰাতিটো থাকিবই লাগিব আকৌ আপোনাৰ কালি ৰাতিপুৱা আকৌ উঠি আহিব লাগিব কিন্তু মই কাপোৰ চাপোৰ অলপমান লৈ আহোঁ লৈ আহি পেলাই ইয়াতে ভেলাঘৰ তলত যদি থাকিব লাগে থাকোঁ এই থাকিব নালাগিলে ভাল পাওঁ কিন্তু তাতে বহুত কষ্ট হয় ভেলাঘৰ তলত কিন্তু প্ৰত্যেক বছৰে আছোঁ কিন্তু এইবাৰো থাকিব পাৰিলে ভাল ভাল মানে ভাল লাগে দেখছোঁ কিন্তু ভাল লাগিলেও বহুত কষ্ট হয় কিন্তু কিছুমান মানুহ নাথাকে কিছুমান মানুহ মানে এনেই বিন্দা যাই পেলাই ঘুমোৱাই কিবা কৰে সেইবিলাক বস্তু ভাল নালাগে এই যে ভাত চাত খাই ল'লোঁ তাৰে পিছত দেখ লগ পাম দেখ